বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী নগাঁৱৰ বিভিন্ন প্ৰান্তৰ শ শ মহিলা। শ্ৰী দিব্যলতা দাস। কোনখিনি এৰিয়া? ছাৰ গাঁওখন ৰাইডঙীয়া। বন্ধন বেংকৰ পৰা লোন লৈছে? হয়, লৈছোঁ। কি কৰিছে? বন্ধন গোটৰ পৰা মই লোন 2012 চনতে লৈছিলোঁ। তাৰপিছতে 2012 চনত 15,000 টকা লৈছিলোঁ। তাৰপিছত 15,000 টকা লৈ এই দোকান দিয়ালোঁ। দোকানত আগতে দোকানখন আছিলে যদিও মানে ইমান আইটেম নাছিলে। যেতিয়া বন্ধন গোটৰ পৰা মই লোন ল'লোঁ, লৈ বন্ধন গোটৰ লোন লৈ পেলাই তাৰপৰা দোকানখনৰ আইটেমবিলাক ডাঙৰ কৰিলোঁ। আৰু এতিয়া বন্ধন গোটৰ পৰা বৰ্তমান মই 1,85,000 লোৱা হৈ আছে। আৰু মানে লকডাউনতে আকৌ 60,000 টকা দিছিলে। প্ৰথমতে 1,25,000 টকা লৈছিলোঁ। 1,25,000 টকা লোৱাৰ পিছতে আৰু এতিয়া 60,000 টকা লকডাউনৰ কাৰণে আকৌ দিলে। লকডাউনৰ কাৰণে দিয়াৰ কাৰণে এতিয়া মই আৰু সেই 60,000 টকা লৈ এতিয়া দোকানত সোমোৱাইছোঁ। দোকানত সোমোৱাই মই বহুতখিনি উপকৃত হৈছোঁ। আৰু বন্ধন গোটৰ পৰা মানে লোন লৈ আমি বহুতখিনি লাভৱান হৈছোঁ। লাভৱান হৈ মই বন্ধন গোটক মানে ভাল পাইছোঁ। আৰু বন্ধন গোটৰ পৰা লোন লৈ উপকৃত হৈছোঁ। আৰু ঘৰতো বহুত কিবাকিবি সা সামগ্ৰী ল'ব পাৰিছোঁ বন্ধন গোটৰ পৰা লোন লৈ। এতিয়া কোনো অসুবিধা নোহোৱাকৈ লোন মই মাৰি আছোঁ। আৰু তাৰ উপৰিও এতিয়া কৰোণাৰ কাৰণে যিখিনি বন্ধন গোটে মানে আগবঢ়াইছে, সেইখিনিৰ পৰা আমি বহুত লাভৱান হৈছোঁ। আৰু বন্ধন গোটে আমাক এই কৰোণাৰ হেৰিয়ত মাস্কো প্ৰদান কৰিছে সুৰক্ষাৰ কাৰণে। সেইকাৰণে আমি বন্ধন গোটৰ প্ৰতি মানে বহুত আশা কৰোঁ আৰু বন্ধন গোটত। গতিকে এইখিনিয়ে মোক ক'বলগীয়া। আৰু ভালেই পাইছোঁ। আৰু আমি এতিয়া ধৰি লওক আমাৰ নিজৰ ব্যৱসায় এটা কৰিবলৈ হ'লে আমাৰ ধৰি লওক মূলধন নাই। এতিয়া আমি সহজে পাইছোঁ। বেংকৰ পৰা ল'বলৈ গ'লে বহুত কাগজ পাতি দিব লাগে। এতিয়া আমি ইমান সহজে পাইছোঁ। দুটা ID দিয়াৰ লগে লগে আমি পাই গৈছোঁ। কিমান টকা লোন লৈছিলে? প্ৰথমতে মই 15,000 দি পেলাই কাষতে বাঁহৰে দোকান দি পেলাই ধৰি লওক চব্জি, চকলেট এনেকৈ চিপছ বেচিছিলোঁ। তাৰপিছতে সেইটো মাৰি মানে শেষ হওঁতে তাৰপিছত 50,000 ল'লোঁ। লওঁতে তাৰপিছত মই এইবোৰ মানে গেলামালৰ মাল সোমোৱাই দি এতিয়া আকৌ পাকাৰ দোকান কৰিছোঁ। এক কথাত ক'বলৈ গ'লে বন্ধন বেংকৰ পৰা লোন লৈ বন্ধন বেংকৰ পৰা লোন লৈয়ে মই কৰিছোঁ এইখিনি। কিস্তি দিয়াত কিবা অসুবিধা হৈছে? অসুবিধা তেনেকুৱা হোৱা নাই। ধৰি লওক মই পইচাটো কামত খটুৱাইছোঁ কাৰণে মোক অসুবিধা একো পোৱা নাই। বেংকৰ পৰা আপোনালোকক কেনেদৰে সহায় সহযোগ কৰিছে? কিস্তি দিয়াতে কওক বা লোন দিয়াতে কওক? কিস্তি দিয়াটো ধৰি লওক সপ্তাহী দিবই লাগে। সেইটো আমি ধৰি লওক ঘৰো চলিব লাগে, ধৰি লওক মালো আনিব লাগে, আৰু কিস্তিটো দিবই লাগিব। মুঠতে ভাল হৈছে? ভাল হৈছে। আমি ভালেই পাইছোঁ। আৰু পাৰিলে মানে ধৰি লওক আমাক অলপ বেছিকৈ দিলে ধৰি লওক আমি মানুহৰতো সপোন ডাঙৰেই এতিয়া। গতিকে ধৰি লওক বেছিকৈ দিলে ধৰি লওক আমাৰ সপোনটো পূৰ হ'ব। কি কৰিছে ইয়াত? এই কাপোৰ বোৱা হৈছে। অঁ, কেনেকৈ কি কৰিলে? এই বন্ধন গোটৰ পৰা আমি ঋণ এটা লৈ পেলাই প্ৰথমতে এই তাঁতৰ শাল সূতা কিনি আনি আৰম্ভ কৰা হ'ল। এতিয়া প্ৰথমতে আমি 2খন শাল হেৰি কৰিছিলোঁ। এতিয়া বৰ্তমান আমাৰ 5খন শাল এই পাট মুগা কাপোৰ বৈ থকা হৈছে। কিমান টকা লোন লৈছে? প্ৰথমতে 1.5 লাখ টকা লোৱা হৈছে। বন্ধন বেংকৰ পৰা লোন লৈ আপোনালোকে লাভান্বিত হৈছে এইটো? অঁ, নিশ্চয় হৈছোঁ। অলপ উপকৃত হৈছোঁ বন্ধন গোটৰ বেংকৰ পৰা। কিবা অসুবিধা হৈ আছে? অন্য অসুবিধা একো হোৱা নাই। ইয়াতকৈও যদি আগলৈ যদি বন্ধন বেংকে যদি আমাক অলপ ইয়াতকৈও বেছিকৈ ঋণ দি যদি উপকৃত কৰে, নিশ্চয় আমাৰ পৰিয়ালটো উপকৃত কৰা হ'ব। পুৰুষসকলৰ সমান্তৰালভাৱে মহিলাসকলেও যাতে সমানে আগবাঢ়ি যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধন বেংকে মহিলাসকলৰ পৰা একোটা গোটক ঋণ প্ৰদান কৰিছে। বন্ধন বেংকৰ পৰা সহজে ঋণ লাভ কৰি মহিলাসকলে বিভিন্ন ধৰণৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিছে, আৰু যাৰ জৰিয়তে পুৰুষসকলৰ সমানে মহিলাসকলেও স্বাৱলম্বী হ'ব পাৰিছে। একেদৰে নগাঁৱৰ জাজৰি, ৰাইডিঙীয়া আদি অঞ্চলৰ মহিলাসকলেও বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছে নিজৰ পচন্দৰ ব্যৱসায়। মন কৰক এই দৃশ্যলৈ। কোনোবা যদি তাঁতশালত ব্যস্ত, কোনোবা ব্যস্ত দোকানত, আন কোনোবা আকৌ ব্যস্ত হৈ পৰিছে হাঁহ কুকুৰা পালনত। মুঠতে ব্যস্ততাৰ অন্ত নাই এইসকল মহিলাৰ। বিগত 4-5 বছৰ ধৰি বন্ধন বেংকৰ পৰা ঋণ লৈ ব্যৱসায় কৰি থকা এইসকল মহিলাৰ খবৰ ল'বলৈ নগাঁৱৰ জাজৰি ৰাইডঙিয়াত উপস্থিত হৈছিল আসাম ফোকাছৰ সাংবাদিকে।
শুনো আহক কি ক'লে এইসকল মহিলাই। Hello.